নমস্কাৰ, মোৰ নাম হ'ল দেবজিৎ শইকীয়া। এজন মানুহ এখন গাঁৱলৈ আহিছিল, তাত স্থায়ীভাৱে থাকিম বুলি। তেওঁ সেইখন গাঁৱৰে গাঁওবুঢ়াজনক লগ পালে আৰু সুধিলে যে এইখন গাঁৱৰ মানুহখিনি কেনেকুৱা, কি স্বভাৱৰ। গাঁওবুঢ়াজনে মানুহজনক উল্টাই প্ৰশ্ন কৰিলে যে আপুনি য'ৰ পৰা আহিছে সেই ঠাইৰ মানুহখিনি কেনেকুৱা আছিল। মানুহজনে ক'লে যে সেই ঠাইৰ মানুহখিনি বৰ ঠিক নাছিল, বৰ আক্ৰোশ, বৰ বেয়া স্বভাৱৰ আছিল, বৰ স্বাৰ্থপৰ আছিল। মানুহজনে সেই ঠাইৰ মানুহখিনিৰ কথা যিমান পাৰে সিমান বেয়াকৈ ক'বলৈ ল'লে। তেতিয়া গাঁওবুঢ়াজনে ক'লে যে আমাৰ ইয়াৰো মানুহখিনি ঠিক তেনেকুৱাই, আপুনি ইয়াত থাকি বৰ এটা ভাল নাপাব। সেই মানুহজনৰ মন ভাগি গ'ল আৰু সেই ঠাইৰ পৰা গুচি গ'ল। দুদিনমানৰ পিছত তেনেকুৱা আৰু এজন মানুহ আহিল আৰু সেই একেখন গাঁৱতে থাকিম বুলি আহিল আৰু সেই একেজন গাঁওবুঢ়াকে সুধিলে যে এই ঠাইৰ মানুহখিনি কেনেকুৱা বাৰু। গাঁওবুঢ়াজনে সেই একেটাই প্ৰশ্ন কৰিলে যে আপুনি য'ৰ পৰা আহিছে সেই ঠাইৰ মানুহখিনি কেনেকুৱা আছিল। মানুহজনে ক'লে যে তাৰ মানুহখিনি বৰ ভাল আছিল, বৰ মৰমীয়াল আছিল, তেওঁলোকে আনক খুব সহায় কৰে। মানুহজনে যিমান পাৰে সিমান সেই ঠাইৰ মানুহখিনিৰ কথা ভালকৈ ক'বলৈ ল'লে, সেই ঠাইৰ মানুহখিনি শলাগ ল'বলৈ ল'লে। তেতিয়া গাঁওবুঢ়াজনে তেওঁক ক'লে যে আমাৰ ইয়াৰো মানুহখিনি সেই একেধৰণৰ মানুহ, আপুনি ইয়াত থাকি ভালেই পাব, আপুনি তাত যেনেকুৱা মানুহ আছিল ইয়াত ঠিক তেনেধৰণে মানুহ লগ পাব। কাহিনীটো সৰু, কিন্তু এই কাহিনীটোৰ পৰা শিকিবলগীয়া বহুত আছে। এজন মানুহৰ হৃদয়ত যি আছে তাকেই তেওঁ বাহিৰত দেখা পায়। এই বাক্যশাৰী বহুত গভীৰ। ইংৰাজীত এষাৰ কথা আছে, অল ষ্টাৰ্টছ ফ্ৰম ইউ, সকলোখিনি আপোনাৰ পৰাই আৰম্ভ হয়। মই দেবজিৎ শইকীয়াই এই সৰু কাহিনীটো কৈ আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।